हेलो फ्रेंड्स, আজি মই আপোনালোকৰ বাবে চিডল মাছেৰে বনোৱা টেষ্টি চাটনি ৰেচিপি এটা লৈ আহিছো। এই ৰেচিপিটো বনাবলৈ একেবাৰে সহজ আৰু অতি কম খৰচতে এই ৰেচিপিটো বনাব পাৰি। সো ফ্ৰেন্ডস, আহকচোন এই ৰেচিপিটো কেনেকৈ বনালো চাও। ৰেচিপিটো বনাবলৈ আৰম্ভ কৰাৰ আগতে ৰাণী সিস্টাৰ্স ডিলিচিয়াছ ৰেচিপিলৈ আপোনালোকক স্বাগতম জনালো। ৰেচিপিটো যদি ভাল লাগে তেতিয়াহলে লাইক আৰু কমেন্ট কৰি দিব আৰু যিসকল নতুন ভিউৱাৰ্ছে আজি আমাৰ চেনেলটো প্ৰথম চালে তেওঁলোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব যাতে আমাৰ আহিবলগীয়া নতুন ৰেচিপিবোৰৰ নটিফিকেশন পাই থাকে। চিডল মাছৰ চাটনি বনাবলৈ এয়া মই 4টা চিডল মাছ লৈছো। এয়া মাছ বজাৰত অতি সহজতে উপলব্ধ। লগতে বাকি উপকৰণখিনিও মই আপোনালোকক দেখুৱাই দিছো। এয়া দুটা মই মধ্যমীয়া আকাৰৰ পিয়াজ লৈছো। পিয়াজকেইটা মই বাকলি এৰুৱাই পানীৰে ভালদৰে ধুই লৈছো। লগতে এইটো মধ্যমীয়া আকাৰৰ বিলাহী লৈছো। বিলাহীটো পানীৰে ভালদৰে ধুই লৈছো। লগতে দুটা কেঁচা জলকীয়া আৰু এইখিনি নহৰু মই বাকলি এৰুৱাই লৈছো। এয়া মই পিয়াজ আৰু বিলাহীখিনি একেবাৰে সৰু আৰু মিহিকৈ কাটি লৈছো। লগতে জলকীয়া কেইটাও মই এনেকৈ টুকুৰা কৰি লৈছো আৰু নহৰুখিনিও মই সৰুকৈ টুকুৰা কৰি কাটি লৈছো। পিয়াজ আৰু বিলাহীখিনি যিমান পাৰে মিহিকৈ কাটি ল'ব, তেতিয়া চাটনিখিনি খাবলৈ ভাল লাগে, লগতে বনাবলৈ সুবিধা হয়। আৰু গুৰি মছলাৰ ভিতৰত এয়া মই এচামুচ জলকীয়াৰ গুৰি লৈছো আৰু লগতে এয়া এচামুচ হালধি গুৰিও লৈছো। এতিয়া চিডল মাছকেইটা মই পানীৰে ভালদৰে ধুই ল'ম। পানী মই কুহুমীয়া পানী ব্যৱহাৰ কৰিছো। বহুত বেছি গৰম পানী ব্যৱহাৰ নকৰিব, নহলে মাছকেইটা গলি যাব পাৰে। এয়া মই অকণমান কুহুমীয়া পানী ব্যৱহাৰ কৰিছো। এতিয়া মাছকেইটা হাতেৰে ভালদৰে মই চাফা কৰি ল'ম। এনেকৈ অকণমান কুহুমীয়া পানী দিলে মাছকেইটা চাফা কৰিবলৈ সুবিধা হয়। ভিডিঅ'টোত দেখুওৱা ধৰণেৰে মাছকেইটা আঙুলিৰে লাহে এনেকৈ ঘঁহি দিলে অতি সহজতে চাফা হৈ যায়। এয়া মই এনেকৈ চাফা কৰি পিছত পানীৰে মাছকেইটা মই ভালদৰে ধুই লৈছো। এতিয়া চাটনি বনাবলৈ আৰম্ভ কৰিম। এয়া মই গেছটো জ্বলাই কেৰাহী এটা গৰম হ'বলৈ বহাই থৈছিলো। কেৰাহীটো গৰম হৈছে। এতিয়া মই ইয়াতে অকণমান সৰিয়হৰ তেল দি দিছো। তেলখিনি ভালদৰে গৰম হ'বলৈ দিব লাগিব। এয়া তেলখিনি খুব ধুনীয়াকৈ গৰম হৈ গৈছে। এতিয়া মই ইয়াতে প্ৰথমতে এয়া নহৰুখিনি দি দিম। গেছৰ জুই মই মধ্যমীয়া কৰি ৰাখিছো আৰু এয়া নহৰুৰ টুকুৰাখিনি মই অকণমান সময় ভাজি ল'ম। নহৰুখিনি অকণমান সময় ভজাৰ পিছত এতিয়া মই ইয়াতে এয়া কাটি লোৱা পিয়াজখিনি দি দিম। লগতে মই জলকীয়াৰ টুকুৰাখিনিও ইয়াতে দি দিম। এয়া জলকীয়াৰ টুকুৰাখিনিও মই দি দিলো ইয়াতে। এতিয়া মই ইয়াতে নিমখখিনিও দি দিম। নিমখ মই এয়া এচামুচ দিছো। নিমখ নিজৰ সোৱাদ অনুযায়ী দিলেই হ'ল। এতিয়া মই আটাইখিনি উপকৰণ হেতাৰে ভালদৰে লৰাই দিম। পিয়াজখিনি মই প্ৰায় 1 মিনিটমান সময় এনেকৈ ভাজি ল'ম। এয়া 1 মিনিটৰ পিছত মই এয়া মাছখিনি ইয়াতে দি দিলো। পুনৰ হেতাৰে মই আটাইখিনি উপকৰণ ভালদৰে মিহলাই দিছো। পুনৰ মই 1 মিনিটৰ কাৰণে পিয়াজখিনি মাছৰ সৈতে ভালদৰে ভাজি ল'লো। এতিয়া মই ইয়াতে এয়া কাটি লোৱা বিলাহীখিনিও দি দিলো। পুনৰ মই হেতাৰে এইখিনি ভালদৰে মিলাই দিম। এতিয়া মই ইয়াতে এয়া গুৰি মছলাখিনিও দি দিম। এয়া এইখিনি জলকীয়াৰ গুৰি আৰু হালধি গুৰিখিনি মই ইয়াতে দি দিলো। এতিয়া মই আটাইখিনি উপকৰণ হেতাৰে ভালদৰে মিলাই দিম। গেছৰ জুই মই এতিয়া অলপ কম কৰি ৰাখিছো আৰু পিয়াজ আৰু বিলাহীখিনি ভালদৰে গলি যাবলৈ মই এতিয়া প্ৰায় 2 মিনিটৰ কাৰণে এইখিনি ঢাকনি দি দিম। এয়া 2 মিনিটৰ পিছত মই ঢাকনিখন গুচাই চাইছো। দেখিছে নহয়, পিয়াজ আৰু বিলাহীখিনি গলিবলৈ আৰম্ভ কৰিছে। পুনৰ হেতাৰে মই এইখিনি ভালদৰে লৰাই দিলো। এতিয়া মই ইয়াতে আধা কাপ এয়া কুহুমীয়া গৰম পানী দি দিছো। পুনৰ আটাইখিনি উপকৰণ মই হেতাৰে ভালদৰে লৰাই দিম।
আৰু এইখিনি ঢাকনি নিদিয়াকৈ একেবাৰে কম জুইত মই 2 মিনিটৰ কাৰণে সিজিবলৈ দিম এয়া 2 মিনিটৰ পিছত এইখিনি খুব ধুনীয়াকৈ সিজি গৈছে দেখিছে নহয় এইখিনি হৈ গৈছে গতিকে মই গেছটো বন্ধ কৰি দিলো সো ফ্ৰেন্ডস এয়া চিতল মাছৰ চাটনি ৰেডি হৈ গল দেখিলে নহয় বনাবলৈ একেবাৰে সহজ গতিকে আশা কৰিছো আপোনালোকৰ ঘৰত বনাবলৈ চেষ্টা কৰিব আৰু আপোনালোকৰ অভিজ্ঞতা আমাৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি ৰেচিপিটো চাই ভাল পালে তেতিয়াহলে লাইক আৰু কমেন্ট কৰি দিব আৰু আপোনালোকৰ ফ্ৰেণ্ডছৰ সৈতে ৰেচিপিটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব থ্যাংক ইউ